हेलो गाइस কি খবৰ তোমালোক আশা সকলোৱে ভালে আছে মোৰ অন্য এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত ভিডিঅ' বনাই আহিছোঁ মানে কি ক'ম মানে ভিডিঅ' বনাই একদম এনাৰ্জি নাইকিয়া হৈছে মানে কি আপোনালোক ভিডিঅ'বোৰ নাচায় ভিডিঅ'বোৰ বনাওঁ ভিডিঅ' আপোনাৰ নাচায় ভিউজ নাহে ভিডিঅ' কেনেকৈ বনাওঁ সেইকাৰণে ভাবিছোঁ ভিডিঅ' মানে বাদ দিছোঁ এনেকুৱা অৱস্থা হৈছে আৰু লাষ্ট ভিডিঅ' মই 2 মাহ আগত হৈছে 2 মাহ জাষ্ট গণেশ পূজাত ভিডিঅ' আপলোড দিছিলোঁ জাষ্ট তাৰপিছত আৰু ভিডিঅ' একো আপলোড দিয়াই নাই ইউটিউবত মই মানে কি ক'ম একদম ভিডিঅ' বনাব মুডেই নাই ভিউজ নাহে আপোনালোকে নাচায় কি কৰে সেইকাৰণে ভিডিঅ' বনাই নাই আৰু এইটো চাব পাৰে আবেলিৰ পৰিৱেশ আৰু আপোনাৰ থাম্বনেল চাই গম পাইছে আজি ৰবাব টেঙা খাম আজি তিনিজন এই যাব ভাইটি গৈ পেলাই আছে আৰু এইবিলাক চাব পাৰে ৰবাব টেঙা এইবাৰ ৰবাব টেঙা খাম কি ধুনীয়াকৈ মজা হয় আজি মানে বতৰৰ ফল বতৰত খাব লাগে মানে সেইকাৰণে এটা ৰবাব টেঙা আছে ভাবিছোঁ খাম আজি কলপাত আছে কলপাত কাটিম এটা এইবিলাক চাব কলপাত কাটি আছে ৰবাব টেঙা খাওয়ার কারণে কলপাত লাগিব কলপাত কাটি আছে ধুনীয়াকৈ পুরো কটা হয়ে গেল এতিয়া রবাব টেঙা ইয়াতে মানে ধুনীয়াকৈ খাম আর চাব পাৰে থৈ ৰবাব টেঙা আছে পুরা মজাকৈ তাৰ আগত ধুব লাগিব ৰবাব টেঙা ধোৱা নাই হাতখন ধুব লাগিব আৰু আপোনালোকে ৰবাব টেঙা খাইছে নাই এইবাৰ কমেণ্ট এটা কৰিব আমিতো এতিয়া খাই আছোঁ আৰু কেনেকৈ লাগে গম নাপাওঁ আৰু বহুত টেঙা হ'ব চাগে বহুত দিন পিছত খাই আছোঁ এইফালে চাব পাৰে কি ধুনীয়াকৈ কাটি আছে এইফালে মই পানী আনিলোঁ আৰু এইফালে মানে ধুব লাগিব কলপাতখন আৰু ৰবাব টেঙাটো তাৰপাছত ভালকৈ খাম মানে মিক্স কৰিম পুৰা মজাকৈ চাব পাৰে পুৰা ধুনীয়াকৈ ধুই আছে পুৰা মজাকৈ তাৰপৰা এইটো হৈছে ৰবাব টেঙা কি কম পুৰা মজা লাগিব কিমান যে টেষ্টি কিমান যে টেঙা হ'ব কি কম মানে বহুত মজা লাগিব খাই আৰু ধুনীয়াকৈ ধুই আছে মজাকৈ কাটি আছে আৰু মই পুরো রেডি করে দিছোঁ একবারে বিন্দাস করে মজা করে তিনজন আজি পুরো ধুনীয়াকৈ খাম আৰু আপোনালোক সকলোৱে ভিডিঅ'টো চাই থাকিব গাইজ এইফালে কাটি আছে আৰু মই আহিছোঁ এইফালে মোৰ হাঁহবিলাক চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ মানে কেইটা হাঁহ আৰু আছে মোৰ চাব পাৰে এতিয়া মই পথাৰ আৰু এইফালে চাব পাৰে মোৰ হাঁহ চাওক আপোনালোকে চাইছেনে ইয়াত টোটাল 10টা হাঁহ আছে চাব পাৰে 10টা হাঁহ ধুনীয়াকৈ খেলি আছে মজাকৈ মই এইখিনি জেগা ধুনীয়াকৈ চাফ কৰি দিছোঁ এইবাৰ ধুনীয়াকৈ খেলি আছে আবার কি ধুনীয়া মজা টি 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 মানে এনি টাইম খাই থাকে আৰু কত 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 কৰি থাকে কি কম ভাল লাগে বাৰু এবাৰ ফাৰ্ষ্ট টাইম প্ৰথম আনিছোঁ প্ৰথম 10টা আনিছোঁ তাৰপিছত কেইদিনমান গ'লে আৰু আনিম ভাল লাগে আৰু চাবলৈ আবেলিৰ পৰিৱেশ কি ধুনীয়া আৰু এইবিলাক সব কাটি আছে কটা হোৱা নাই সেইকাৰণে বহুত মজা লাগিব চাহবিলাক এইফালে কাটি আছে ধুনীয়াকৈ আমাৰ ভাইটি আৰু মই এইফালে বহি আছোঁ চাই আছোঁ তাৰপৰা সি পুৰা মজাকৈ কাটি আছে চাব পাৰে মজা লাগিব খাই কেনে মজা আহিব গাছ মজা না মজা মজা গাইজ চাব পাৰে খাৱাৰ কাৰণে কাম কৰি আছোঁ মানে কামটো কৰিব লাগিব খাবলৈ হ'লে আৰু চাব টেষ্ট কৰি চাব কেনেকুৱা টেঙা আজি প্ৰথম ফাৰ্ষ্ট টাইম খাম টেঙা বহুত টেঙা গাইজ খাবলৈ বহুত মানে কি কাম খাই কেনে বহুত মজা লাগিব তাৰপিছত চব কিছু একদম পুৰা ৰেডি বাছ খালি এইবিলাক কাম কৰিলে ধুনীয়াকৈ খালে হ'ল বিন্দাছ মজা তাৰপৰা এইফালে চাব পাৰে হৈ গ'ল জাষ্ট খালি এইফালে নিমখ অলপ ল'ব লাগে ইয়াত দিব লাগে অলপ লৈ আৰে বাবা অলপ লৈ মুখত সোমাব লাগে বহুত মজা আৰু মই ধুনীয়াকৈ এতিয়া সানিম বহুত মজাকৈ সানিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক মই পুৰা ৰেডি নিমখ দিবলৈ চাব পাৰে নিমখ ইয়াত দি চাব পাৰে ধুনীয়াকৈ একদম যাদু মন্ত্ৰ যাদু চু মন্ত্ৰ চু তাৰপিছত অলপ লং তারপরে গাইস ধুনীয়া আছে ৰংটো মানে পুরা জ্বালা দিম না সেই কারণে পুরা রং দি দিম তারপরে তাৰপিছত তিনিটা জ্বালা গোটাল অলপ নিমখ আৰু বাস এতিয়া ধুনীয়াকৈ সানিম সানি কেনে জাষ্ট খাব লাগে
গাইজ চাব পাৰি কিমানখিনি মানে বহুতখিনি হৈছে আৰু ইমানখিনি আমি খাব নাপাম আমি দুজন যিহেতু সেইকাৰণে ভাইটিহঁতৰ মাহঁতৰ কাৰণে অলপ থৈ দিওঁ ইয়াত আৰু বহুত জ্বালা দিছোঁ মাৰি খাম এইখিনি থৈ দিলোঁ ভাইটিহঁতৰ মাহঁতৰ কাৰণে আৰু এইখিনি আছে এইখিনি আমি দুটাই নি খাম আগত মই অলপ টেষ্ট কৰি চাওঁ হয় নাই হয় কেনেকুৱা লাগে নামা গৈছে নামা কেনেকুৱা লাগে গাইজ পুৰা আল্টিমেট তারপরে কি ধুনীয়া হৈছে মা কসম কলো আৰু পিছত আমাৰ হাতৰ অৱস্থা আপোনাক কেনেকুৱা হৈছে তই খা খাইছো মজা পুৰা মজা আছে গাইজ পুৰা মজা গাইজ কি কম বহুত টেঙা খাবলৈ আহক ভাল বহুত হৈছে টেঙা গাইছ টেঙা গাইজ খাই ল নে কি কলপাতত যেহেতু লৈছোঁ আৰু কলপাতত খোৱাৰ মজাই বেলেগ আপোনালোকে জানে কাটি চাটি খাবলৈ পুৰা মজা পুৰা চাব পাৰে অলপখিনি চাই কেনেকৈ খাই চাব পাৰে না পুৰা টেষ্ট পুৰা মজা এইখিনি খাই লওঁ আগত বহুত লাহে লাহে খাই আছোঁ বহুত দেৰি জ্বালা দিছোঁ লাহে লাহে খাব লাগিব আৰু গাইজ ফাইনেলি খোৱা শেষ হৈ গ'ল লাষ্টত চাৰি খোৱাৰ মজাই বেলেগ কি ক'ম চাবৰে চাৰি খোৱা কি ক'ম মানে গাইজ চাৰি খাই আছোঁ লাষ্টত পেলাই দে মজা কি মজা গাইছ তো গাইজ পুৰা ৰবটৰ খোৱা পুৰা শেষ আৰু পিছত পেটৰ ভিতৰত বুৰুম বাৰাম কৰিছে মানে কি ক'ম মানে ইমান জাগা দিছিলে পুৰা মানে পেট মানে ফাটি যাম কৰি আছে আৰু জিভাটো ঝালাই আছে বহুত আৰু কি কম এতিয়া বাজে 5টা তো আজিৰ ভিডিঅ' সেইখিনিয়ে ভিডিঅ' কেনেবা লাইক কমেণ্ট শ্বেয়াৰ নতুন চেনেল ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ইয়াত ৰাস আৰম্ভ হৈছে এইবাৰ ৰাস আমাৰ ইয়াত 20 দিন হ'ব তো ৰাসৰ ভিডিঅ' বেলেগকৈ একদিন বনাম আৰু ৰাসত দোকান দিবলৈ ভাবিছোঁ চাগে যদি দোকান দিব লাগে তেনেহ'লে প্লিজ বুলি কমেণ্ট কৰিব আপোনালোকে যদি নালাগে তো নকৰিব ধুনীয়া ভাল লাগিব পান চুপুৰি আনিছো আৰু গাইছ ঘৰৰ পান আমাৰ